এই কাহিনী কেৱল এজন ব্যক্তিৰ সফলতাৰ গল্প নহয়, এইটো লাখ লাখ সাধাৰণ মানুহৰ আশা আৰু বিশ্বাসৰ প্ৰতিচ্ছবি। এটা সৰু কথাৰ পৰা আৰম্ভ কৰি এজন শিক্ষক কেনেকৈ শিক্ষাৰ জৰিয়তে সমাজ সলনি কৰিলে আৰু কেনেকৈ সেই শিক্ষাই স্বাস্থ্যৰ ক্ষেত্ৰত এটা বিপ্লৱ আনিলে, সেই কথাই আজিৰ এই কাহিনীৰ মূল। ধন, খ্যাতি আৰু সুবিধাক অস্বীকাৰ কৰি সেৱা আৰু মানৱতাৰ পথ বাছি লোৱা এজন মানুহৰ জীৱন কাহিনী আপোনাক ভাবিবলৈ বাধ্য কৰিব। এইটো হৈছে খান ছাৰৰ কাহিনী। टफेस्ट एग्जाम है इंडिया का यूपीएससी उसकी 2.5 लाख की फीस को हम 7,500 में कर दिए। এজন শিক্ষক, এজন সমাজ সেৱক আৰু লাখ লাখ মানুহৰ আশাৰ প্ৰতীক খান ছাৰ, যাৰ প্ৰকৃত নাম ফয়জাল খান, 1993 চনত উত্তৰ প্ৰদেশৰ দেৱৰিয়া জিলাত এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল এজন ঠিকাদাৰ আৰু মাতৃ গৃহিণী। সৰুৰে পৰা খান ছাৰৰ মনত শিক্ষাৰ প্ৰতি গভীৰ আকৰ্ষণ আছিল। কিন্তু বিহাৰলৈ অহাৰ পিছত পাটনাত থিতাপি লৈ তেওঁ দেখিছিল যে বহুতো ছাত্ৰ ছাত্ৰীয়ে গৰীব আৰু সঠিক নিৰ্দেশনাৰ অভাৱত সপোন পূৰণ কৰিব নোৱাৰে। খান ছাৰে নিজৰ শিক্ষক জীৱন আৰম্ভ কৰিছিল এটা সৰু কোঠাৰ পৰা। তেওঁ খান GS ৰিচাৰ্চ চেণ্টাৰ নামেৰে কোচিং চলাইছিল, য'ত তেওঁ সৰল ভাষাত হাস্যকৰ সৈতে জটিল বিষয়বস্তু বুজাই দিছিল। তেওঁৰ শিক্ষণ পদ্ধতি আছিল অনন্য। কোনো ডিগ্ৰীৰ গৌৰৱ নকৰি কেৱল জ্ঞান আৰু অনুভূতিৰ ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিছিল। তেওঁৰ ইউটিউব চেনেল খান GS ৰিচাৰ্চ চেণ্টাৰত লাখ লাখ ছাত্ৰই বিনামূল্যত পঢ়া শিকিছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁ ক্লাছসমূহে বিহাৰৰ গাঁৱৰ পৰা দিল্লীলৈকে ছাত্ৰক সহায় কৰিছে। এবাৰ এটা বৃহৎ এডটেক কোম্পানীয়ে তেওঁক 107 কোটি টকাৰ অফাৰ দিছিল, কিন্তু তেওঁ নাকচ কৰি কৈছিল যে তেওঁৰ লক্ষ্য ধন নহয়, ছাত্ৰৰ সফলতা। এই যাত্ৰাত তেওঁৰ মাকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁৰ মাকে সদায় কৈ আছিল যে চিকিৎসা সকলোৰে বাবে সুলভ হ'ব লাগে, কোনোৱে ৰোগৰ বাবে চিকিৎসা নাপাই মৃত্যুবৰণ নকৰিব লাগে। মাকৰ এই সপোন তেওঁৰ মনত গভীৰভাৱে বন্দী হৈ আছিল। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভৰ পিছত খান ছাৰে ভাবিলে যে এতিয়া সময় আহিছে সেই সপোনক বাস্তৱলৈ ৰূপায়িত কৰাৰ। বিহাৰৰ দৰে ৰাজ্যত, য'ত চৰকাৰী হস্পিতালসমূহত ভিৰ, দীঘলীয়া লাইন আৰু বহুতো অভাৱ, গৰীব লোকে চিকিৎসাৰ বাবে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰিবলগীয়া হয়, তাত খান ছাৰে এটা বিপ্লৱ আনিলে। 2026 চনৰ প্ৰথম দিনা 1 জানুৱাৰীত পাটনাত খান ছাৰে নিজৰ হস্পিতাল খুলিলে, খান ছাৰ হস্পিতাল। এই হস্পিতালক ভাৰতৰ সৰ্বাধিক সুলভ হস্পিতাল বুলি কোৱা হয়। ইয়াত ৰক্ত পৰীক্ষা মাত্ৰ 60 টকাত, ECG 25 টকাত, এক্স-ৰে 35 টকাত, আল্ট্ৰাছাউণ্ড প্ৰায় 100 টকাত আৰু ডায়েলাইচিছ 350 টকাৰ পৰা আৰম্ভ হয়। চৰকাৰী হস্পিতালতকৈও সস্তাত চিকিৎসা দিয়া হয়। এই হস্পিতালত আধুনিক যন্ত্ৰপাতি, বিশেষজ্ঞ ডাক্তৰ আৰু AIৰ সহায়ত নিদান কৰা হয়। উদ্বোধনৰ দিনাৰ পৰাই দৰিদ্ৰ পৰিয়ালৰ লোকে ভিৰ লগাইছে। বহুতে কয় যে এই হস্পিতাল আমাৰ হস্পিতাল। খান ছাৰৰ এই পদক্ষেপ কেৱল এটা হস্পিতাল খোলা নহয়, ই এটা বাৰ্তা যে এজন ব্যক্তিয়ে ইচ্ছা কৰিলে সমাজৰ বাবে বৃহৎ পৰিৱৰ্তন আনিব পাৰে। তেওঁ শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে বিস্তাৰ কৰিলে। তেওঁৰ মতে চিকিৎসা এটা বিলাসিতা নহয়, ই এটা অধিকাৰ। পাটনাৰ ব্যস্ত ৰাস্তাত এই হস্পিতাল এটা আশাৰ ৰশ্মি হৈ পৰিছে। লাখ লাখ ছাত্ৰই তেওঁক শিক্ষক হিচাপে সন্মান কৰিছিল। এতিয়া সমাজৰ দৰিদ্ৰ লোকে তেওঁক উদ্ধাৰকৰ্তা বুলি কয়। এই কাহিনীৰ পৰা আমি শিকো যে সফলতাৰ অৰ্থ কেৱল ধন সম্পত্তি নহয়, ই সমাজক সহায় কৰা। খান ছাৰে দেখুৱাইছে যে গৰীব পৰিয়ালৰ পৰা উঠি অহা এজন মানুহে লাখ লাখ মানুহৰ জীৱন সলনি কৰিব পাৰে। তেওঁৰ মাকৰ সপোন আজি বাস্তৱ হৈছে। কোনোৱে ৰোগৰ বাবে চিকিৎসা নাপাই নাথাকে। ভৱিষ্যতে তেওঁ পাটনাত আৰু 4টা বিশেষ সাহিত্য হস্পিতাল খোলাৰ পৰিকল্পনা কৰিছে। নিউৰলজি, কাৰ্ডিঅলজি, কেঞ্চাৰ, কিডনী আৰু ডায়েগনষ্টিক্সৰ বাবে। খান ছাৰৰ জীৱন এটা জ্বলন্ত উদাহৰণ যে কঠোৰ পৰিশ্ৰম, সততা আৰু সেৱাৰ মনোভাৱেৰে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি। সৰুৰে পৰা সপোন দেখা এজন ল'ৰা আজি বিহাৰৰ গৰীব লোকৰ বাবে আশাৰ প্ৰতীক। তেওঁৰ কথা, মই ছাত্ৰক পঢ়াই জীৱন সলনি কৰিছিলো, এতিয়া চিকিৎসাৰে জীৱন ৰক্ষা কৰিম। এই কাহিনীয়ে আমাক সকলোকে অনুপ্ৰাণিত কৰে যে আমি নিজৰ চৌপাশৰ মানুহক সহায় কৰোঁ হওক। সৰু সৰু পদক্ষেপেৰেও ডাঙৰ পৰিৱৰ্তন আনিব পাৰোঁ। খান ছাৰৰ এই যাত্ৰা অব্যাহত আছে। তেওঁৰ হস্পিতালত প্ৰতিদিনে শ শ ৰোগীয়ে সুলভ চিকিৎসা কৰি ঘৰলৈ উভতি যায়। এইটোৱে প্ৰকৃত সফলতা। যেতিয়া আপোনাৰ কামে আনৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়। খান ছাৰৰ দৰে মানুহে আমাক শিকায় যে জীৱনৰ ডাঙৰ সপোন চাওক, কিন্তু সেই সপোনক আনৰ বাবে উৎসৰ্গা কৰক। তেওঁৰ কাহিনীয়ে প্ৰমাণ কৰে যে এজন ব্যক্তিৰ দৃঢ়তাই সমাজক সলনি কৰিব পাৰে। ধন্যবাদ।